মৰিগাঁও জিলাৰ টুমুকাবৰী গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। অবৈধ প্ৰেমত পৰি নিজৰ স্বামীক এৰি অন্য এজন যুৱকৰ সৈতে পলায়ন কৰিলে পত্নী। পত্নীক ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে স্বামী দিলদাৰ হুছেইনে। এইজন হৈছে মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত টুমুকাবৰী গাঁৱৰ নিবাসী দিলদাৰ হুছেইন। প্ৰায় এবছৰ পূৰ্বে নগাঁৱৰ যুৱতী কল্পনা খাতুন ওৰফে ৰিয়াৰ সৈতে বিবাহ কৰাইছিল দিলদাৰ হুছেইনে। দিলদাৰ হুছেইনে কৰ্মক্ষেত্ৰ গোলাঘাট জিলাৰ বকিয়ালত থাকিবলগীয়া হৈছিল। দিলদাৰ হুছেইন ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰিয়ে কল্পনা ওৰফে ৰিয়া খাতুনে অন্য পুৰুষৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে। ফটোত দেখা এই যুৱকজনলৈ মন কৰক। এই যুৱকজন হৈছে লাহৰীঘাটৰ আৰিয়ান আহমেদ। জানিব পৰা অনুসৰি স্বামী দিলদাৰ হুছেইনৰ অনুপস্থিতিত কল্পনা খাতুন আৰু আৰিয়ান আহমেদৰ মাজত এক দীৰ্ঘদিনীয়া অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। অৱশেষত যোৱা 8 জুলাই তাৰিখে লাহৰীঘাটৰ আৰিয়ান আহমেদৰ সৈতে কল্পনা ওৰফে ৰিয়া খাতুন পলাই উঠাও হয়। এই ঘটনা সন্দৰ্ভত দিলদাৰ হুছেইনৰ পৰিয়ালৰ লোকে মিকিৰভেটা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। পত্নীক ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে দিলদাৰ হুছেইনে। নিউজ ডেস্ক ৰিপৰ্ট AM নিউজ 24। মই মানে ঘৰত নাছিলোঁ, গোলাঘাট আহি গৈছিলোঁ। সি মানে খালী ঘৰ আছিল, মানুহ নাছিল কোনেও। সি মানে ঘৰৰ পৰা কৈছে যে আমাক কৈছে ডক্টৰৰ ঘৰত যাব। মই মানে পইচা দিলোঁ তাক ডক্টৰ দেখাবলৈ। সি মানে পইচা লৈ মানে গুচি গ'ল, মানে নগাঁও গুচি গ'ল। নগাঁৱৰ পৰা আপোনাৰ অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল এই এটা ল'ৰাৰ লগত। সেই ল'ৰাটো মানে তাক মানে কৈছে যে তুমি মোৰ লগত আহি যোৱা, মই টিকেট কাটি দিওঁ, তুমি আহি যোৱা। পাছত মানে সি মানে গুচি গ'ল ল'ৰাটোৰ লগত। আপোনাৰ ল'ৰাটোৰ নাম হ'ল আৰিয়ান আহমেদ। আৰিয়ান আহমেদৰ ঘৰ ক'ত? তেখেতৰ ঘৰ আপোনাৰ লাহৰীঘাট। আৰিয়ান আহমেদ আৰু কল্পনা খাতুনৰ যিটো অবৈধ প্ৰেমৰ সম্পৰ্ক আছে বুলি আপুনি কৈছে, তো কিবা সন্দেহ হৈছিলে নেকি? কিবা সন্দেহ হৈছে মানে আপোনাৰ এই ছোৱালীজনীয়ে মানে সদায় মানে ভিডিঅ' কলত কথা পাতে। মই যদি সুধোঁ যেন তুমি ক'ত কল কৰিছা, সি কয় যেন ঘৰত কল কৰিছোঁ, য'তে ত'তে কৈ দিয়ে। মই মানে তাৰ ঘৰতে কল কৰি সুধোঁ লগালগ। সি মানে ঘৰৰ পৰা মানা কৰে, নাই আমাৰ ঘৰত কল কৰা নাই। সেইকাৰণে মানে গম পাওঁ যে বহুত দিনৰ পৰা অবৈধ প্ৰেমৰ সম্পৰ্ক, মানে সেইটো গম নাপাওঁ যেন এইটো ল'ৰাৰ লগত। পাছত মানে গম পালোঁ, যোৱাৰ পাছত মানে গম পালোঁ যেন ল'ৰাটো তাৰ পৰা মানে টিকেট কাটি দিছে আৰু পইচাও দিছে, খৰচাটো দিছে। সি মানে গুচি গ'ল। আৰু কল্পনা খাতুনে কিমান দিনৰ পৰা ঘৰৰ পৰা নাইকিয়া হৈছে? আজি আপোনাৰ 8 তাৰিখে নাইকিয়া হৈছে।